4 দিন মানৰ আগতে হঠাতে মোৰ স্কিনত এয়া চাওক বহুত গুটি উঠিছিল আপোনালোকে ভিডিওটো দেখা পাইছে আৰু গুটি ফুহাসমূহ দূৰ কৰিবৰ কাৰণে দুটা ঘৰুৱা উপায় মই ব্যৱহাৰ কৰিছিলো আৰু বিশ্বাস কৰক 4 দিনৰ ভিতৰতে গুটিখিনি বহু পৰিমাণে দূৰ হৈ গৈছিল সেয়েহে আপোনালোকৰ লগতো এই উপায় দুটা শেয়াৰ কৰো বুলি ভাবিছো মাত্ৰ 5 দিন যদি আপোনালোকে এই উপায়টো ব্যৱহাৰ কৰে আপোনালোকৰ মুখত হোৱা গুটি লগতে ফুহাসমূহ দূৰ হ'ব যদিহে আপোনালোকৰ মুখত উঠা গুটি বা ফুহাসমূহ বহু পুৰণি হৈ গৈছে তেতিয়া হলে এই 5 দিনত আপোনালোকৰ গুটি ফুহাসমূহ অলপ হলেও কম হৈ পৰিব লগতে আপোনালোকৰ গুটি ফুহাৰ বাবে যি দাগ ৰখি গৈছে সেই দাগো দূৰ হ'ব আৰু ই আপোনালোকৰ মুখখন সাফা আৰু বগা কৰি তোলাত সহায় কৰিব সেয়েহে আজিৰ এই ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি থব প্ৰথম ষ্টেপটো হ'ল আমাৰ স্কিনখন ভালদৰে সাফা কৰি লোৱা তাৰ কাৰণে আপোনালোকে এটা পাত্ৰত উতলা গৰম পানী ল'ব আৰু এই গৰম পানীখিনিত আপোনালোকে 10-15টা ফ্ৰেছ নিমপাত দি দিব আৰু পাত্ৰটো ভালদৰে ঢাকি ৰাখিব আধা ঘণ্টাৰ কাৰণে নাইবা আপোনালোকে 15-20 মিনিট সময়ৰ কাৰণে এনেদৰে ৰাখিব আৰু আধা ঘণ্টা ৰখাৰ পাছত দেখিব সেই পানীখিনি সেউজীয়া ধৰণৰ হৈ গৈছে অৰ্থাৎ নিমৰ যিখিনি তত্ত্ব পানীলৈ আহি গৈছে এতিয়া এই পানীখিনিৰ সহায়ত আপোনালোকে মুখখন ভালদৰে সাফা কৰিব আপোনালোকে ফেস ওয়াশ কৰি আহিও মুখখন এই পানীখিনিৰে সাফা কৰিব পাৰে নাইবা আপোনালোকে ফেস ওয়াশ নকৰিলেও এটুকুৰা কপাহৰ সহায়ত এই পানীখিনিৰে আপোনালোকৰ মুখখন ভালদৰে সাফা কৰি ল'ব কপাহৰ সহায়ত এই নিমৰ পানীখিনি দি যদি আপোনালোকে মুখখন ভালদৰে সাফা কৰি লয় তেতিয়া হলে ই নিমৰ গুৰি ছিদ্ৰৰ ভিতৰলৈ গৈ যিখিনি লেতেৰা পদাৰ্থ থাকে বা যিখিনি বেক্টেৰিয়া সোমাই থাকে নাইবা যিখিনি অদৰকাৰী তেল সোমাই থাকে সেইখিনি সাফা কৰাত সহায় কৰে যিহেতুকে নিমপাতত পোৱা যায় এন্টিবেক্টেৰিয়াল তত্ত্ব যিয়ে আমাৰ স্কিনত হোৱা বেক্টেৰিয়েল ইনফেকচনসমূহ দূৰ কৰে অৰ্থাৎ বেক্টেৰিয়াসমূহ ধ্বংস কৰি দিয়ে যাৰ ফলত আমাৰ স্কিনত হৈ থকা গুটি বা ফুহাসমূহ দূৰ হয় আৰু ভৱিষ্যতলৈও আমাৰ স্কিনত গুটি বা ফুহাসমূহ হোৱাত বাধা প্ৰদান কৰে এতিয়া আহো সেকেন্ড ষ্টেপটোলৈ এই ষ্টেপটোত আমি বনাম এটা পাৱাৰফুল ফেস পেক প্ৰথমে এই ফেস পেকটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাক অকনমান মই কৈ লৈছো আপোনালোকে নিমৰ পানীখিনিৰ সহায়ত মুখখন যেতিয়া সাফা কৰি ল'ব তাৰ পিছতে এই ফেস পেকটো আপোনালোকৰ গোটেই মুখখনত ব্যৱহাৰ কৰি ল'ব আৰু আপোনালোকে ইচ্ছা নকৰিলে গোটেই মুখখনত ব্যৱহাৰ কৰিবলৈ আপোনালোকৰ কেৱল যোন ঠাইত গুটি বা ফুহা উঠিছে সেই ঠাইখিনিতে ব্যৱহাৰ কৰিব পাৰে আৰু ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে 15 বা 20 মিনিট সময় ৰখিব আপোনালোকে মিনিমাম 15 মিনিট সময় ৰখিবই তেতিয়াহে আপোনালোকে ভাল বেনিফিট পাব পাৰিব এই ফেস পেকটো বনাবৰ কাৰণে ব্যৱহাৰ কৰিছো নিমৰ গুৰি নিম পাউডাৰত পোৱা যায় এন্টিবেক্টেৰিয়েল তত্ত্ব যিয়ে আমাৰ স্কিনত হোৱা যিখিনি বেক্টেৰিয়েল ইনফেকচন বা যিখিনি বেক্টেৰিয়া আছে সেইখিনি ধ্বংস কৰাত সহায় কৰে তাৰ পিছতে দিছো চন্দনৰ গুৰিয়ে আমাৰ স্কিনখনত এটা কুলিং এফেক্ট দিয়ে লগতে আমাৰ যিখিনি গুটি বা ফুহা আছে সেইখিনি সাপ্ৰেছ কৰি দিয়ে অৰ্থাৎ সৰু কৰি তোলাত সহায় কৰে লগতে আমাৰ স্কিনখন সাফা আৰু বগা কৰি তোলে তাৰ পিছতে দিছো হালধিটো এন্টিবেক্টেৰিয়েল তত্ত্ব আছে যিয়ে আমাৰ স্কিনত থকা বেক্টেৰিয়া দূৰ কৰি গুটি বা ফুহা উঠাত বাধা প্ৰদান কৰে একেবাৰে শেষত দিছো মৌজুলে আমাৰ স্কিনখন হাইড্ৰেট আৰু ময়শ্চাৰাইজ কৰি তোলে এয়া মোৰ স্কিনত ফেস পেকটো লগা হৈ গৈছে এতিয়া মই 15 মিনিট সময়ৰ কাৰণে এনেদৰে মুখত ফেস পেকটো ৰাখিম আৰু এই ফেস পেকটো আপোনালোকে গোটেই মুখখনতে ব্যৱহাৰ কৰি ল'ব কাৰণ ই কেৱল আমাৰ মুখত হোৱা গুটি বা ফুহাসমূহে যে দূৰ কৰিব এনে নহয় ই আমাৰ মুখখন সাফা আৰু বগা কৰাটো সহায় কৰিব 15 মিনিটৰ পিছত ফেস পেকটো মোৰ স্কিনত শুকাই গৈছে এতিয়া মই এটুকুৰা কপাহৰ সহায়ত আপোনালোকক স্কিনৰ পৰা এই ফেস পেকটো আঁতৰাই দেখাইছো আৰু আপোনালোকে দেখিছে ই আমাৰ স্কিনখন বগা আৰু সাফা কৰাটো সহায় কৰে সেয়েহে আৰু কি লাগে আমাক নহয়নে ই আমাৰ স্কিনখন বগাও কৰিব আমাৰ স্কিনখন সাফাও কৰিব লগতে আমাৰ স্কিনৰ পৰা গুটি বা ফুহাসমূহ দূৰ কৰিব নহয়নে সেয়েহে আপোনালোকে এই ফেস পেকটো এবাৰ নিশ্চয়কৈ ব্যৱহাৰ কৰি চাব ফেস পেকটো বনাবলৈ মই 1 চামুচৰ পৰিমাণে দিছো নিমপাতৰ গুৰি আপোনালোকে কেঁচা নিমপাত পিচি তাৰ পেষ্ট বনাই ল'ব পাৰে 1 চামুচৰ পৰিমাণে দিছো চন্দনৰ গুৰি আধা চামুচ দিছো হালধি 1 চামুচ দিছো মৌজুল আৰু গুটেখিনি মিহলি কৰিবৰ কাৰণে মই বনাই লোৱা নিমপাতৰ পানী অকনমান দি ভালদৰে এয়া পেষ্ট বনাই ললো ই কেৱল আমাৰ স্কিনৰ পৰা গুটি বা ফুহাসমূহ দূৰ কৰিব জানে নহয় আমাৰ তেলিয়া ছালখন দূৰ কৰিব অৰ্থাৎ যিখিনি অদৰকাৰী তেল আমাৰ স্কিনৰ কাৰণে প্ৰয়োজন নহয় সেইখিনি আঁতৰ কৰিব ই আমাৰ স্কিনখন সাফা আৰু বগা কৰাত সহায় কৰিব লগতে আমাৰ
নাকৰ ওচৰত থকা যিখিনি ব্লেক হেড আৰু হোৱাইট হেড সেইখিনিও দূৰ কৰাত সহায় কৰিব সেয়েহে আপোনালোকেও এই ফেচ পেকটো এবাৰ নিশ্চয়কৈ ব্যৱহাৰ কৰি চাবচোন ব্যৱহাৰ কৰি কেনে ফল পায় মোক কমেন্ট কৰি কিন্তু জনাবলৈও নাপাহৰিব তেনেহলে আশা ৰাখিলো এই সৰু ভিডিওটো আপোনালোকৰ কাৰণে অকমান হলেও সহায়ক হ'ব যদি সহায়ক হয় এটা লাইক কিন্তু নিশ্চয় কৰি দিব লগতে আপোনালোকৰ বন্ধু আৰু বান্ধৱীসকলৰ লগত মোৰ ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব আৰু ইনষ্টাগ্ৰামত যদি ফলো কৰা নাই ফলো কৰি দিব তেনেহলে ইমান দেৰিলৈকে ভিডিও চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ